হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ মিনি ব্লগটো আকৌ দুদিনৰ ভিডিঅ' একেলগে, মানে 31 তাৰিখ আৰু 1 তাৰিখৰ। ইমান দিন হৈ গ'ল ভিডিঅ' দিয়াই নাই। ভিডিঅ'টো এডিট কৰি থৈ দিছিলোঁ, কিন্তু ভইচ অভাৰ দিয়া নাছিলোঁ। গাটো এইকেইদিন বৰ ভাল নাছিলে, সেইকাৰণে ভিডিঅ'টো দিয়া পলমকৈ হ'লেও আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনাৰে। ইফালে আমি একেলগে সেইদিনাখন ৰাতি এসাঁজ খালোঁ 31 ডিচেম্বৰ বুলি। বছৰটোক বিদায় দিলোঁ। বছৰটো আচলতে ইমান ভাল নাছিলে এইবাৰ, হ'লেও বিদায়টো দিবই লাগিব। এয়া 12টা বজাত কেক এটাও কটা হ'ল ভণ্টিৰ ডিমাণ্ডত। তাৰপিছত পিছদিনাখন আকৌ মাৰ লগৰখিনিৰ লগত, মানে ওচৰৰ বৌ খুৰীহঁতৰ লগত আমি আকৌ 1 জানুৱাৰী বুলি এসাঁজ ঘৰতে আমাৰ চোতালতে খালোঁ আচলতে। এনেকৈ আৰু অলপ ফূৰ্তি ফাৰ্তা কৰি বছৰটোক আদৰিলোঁ। আজিলৈ ইমানেই।